আরে আপনি বিশ্বাস নকৰে গ'লে ই মদ খাই বুলি কৈছে নে মদ খাই আপুনি বিশ্বাস নকৰে যদি ইয়াৰ পাতি লওক কি ওচৰত আছে তই কৈ দিওঁ হেল্ল' অঁ কি হ'ল কি তোৰ কি মই মদ খাওঁ কি হ'ল তোৰ বাপে অহা নি মই এতিয়াও মোৰ বিচনাৰ তলত 10টা কোৱাৰ্টাৰ বলত পৰিছে কি তোৰ কিবা হ'ল নি তাতে হে কোন আছিল তোৰ বাপেৰা আছিলে হে ক'ৰবাত ফোন আহিছে ফোনটো ধৰ পাৰিবি নাই পাৰিম ধৰিছোঁ হেল্ল' ল'ৰা আহোঁ ল দুখ নকৰিবি যা ক'বলৈ যি লিখা থাকে এইটো হয় আহোঁ ল তই আমাৰ লগত গৈ আছিলি নহয় হ'ব দে কি হ'ল মানে এইবোৰ মোক কেলৈ দিবি কেইটা ভিক্ষা খুজি টকা নাই নি আৰু এই তোক লাগে নি লাগে নি সিফালে চা এইটো কেমেৰা পষ্ট দি আছোঁ মই ফটো পষ্ট দি আছোঁ ভিক্ষা খুজি থকা নাই ভাইটি অকণমান চাওঁ চাই অকণমান চাওঁ বোলো চাই তোমাক ক'লে বুজি নোপোৱা নি অকণমান চাওঁ চাওক মই ৰৈ আছোঁ নে আপুনি কি চাই এই অকণমান ছাইডত যোৱা ছাইডটো দিয়া বাটটো দিয়া সেইটো তাকেই ক'ব পাৰে চাওঁ মাৰি আছে মই দেখাই আছোঁ আপুনি বুজি নাই পোৱা এইবোৰ এইবোৰ অলগত ব'লা আড্ডাটো জমা নাই কিবা কথা এটা সুধোঁ তই কবিহে কওঁ হ'ব কবি খালি আৰু এই ধৃতৰাষ্ট্ৰ 100জন পুত্ৰ পাণ্ডু 5জন পুত্ৰ কেলেব নেজানিলে মোক কবি নাজানো নেজানো ইমান উজু কাৰ কথাটো একদম তই নেজান যি মানুহৰ চকু থাকে তাৰ বেলেগ কামো থাকে তই কথা এটা কচোন আমাৰ যে এই পোষ্টমেন যেন থাকে কিন্তু পোষ্ট ওমেন কিয় নাথাকে এইটো ইজি চিম্পুল এজনী মানুহে এই কি বোলে ডেলিভাৰী কৰোঁতে 9 মাহ সময় লগাই দিয়ে কি কথা এটা কচোন বৌ সেইটো কি বস্তু যিটো এজনী গৰুৰ ওচৰত 4টা আৰু এজনী ছোৱালীৰ ওচৰত 2টা থাকে এক মিনিট ঠেং আকৌ কাৰেক্ট নে ডিছলাইক পাম যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ ভাল বন্ধুবলৈ শ্বেয়াৰ কৰি দিব আৰু বেয়া লাগিলে শত্ৰুবলৈ শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবটো কৰি কিনাৰত যে আছে ঘণ্টাটো ঘাটং বজাই দিব ছাবস্ক্ৰাইব এবাৰ কৰিব আৰু লাইক এবাৰ কৰিব ধন্যবাদ আৰু আমাৰ দৰ্শকবোৰ দেখা দিছোঁ আজি দৰ্শক এইফালে এই দৰ্শক দুটা লাজ কৰিছে এইফালে দুজন এইফালে দুজন এইফালে দৰ্শক দুজন আছে গাখীৰ